পৰা গৈ আছোঁ যোৰহাটতেই থকা ছায়েন্স মিউজিয়ামলৈ আৰু এয়া আমি আহি পাই গ'লোঁ আৰু ইমান ধুনীয়া আৰু আমাৰ পাপাই টিকেট কাটিবলৈ গৈছে টিকেটৰ দাম হৈছে 30 rupees only আৰু এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ ইমান চাফ চিকুণ আৰু ইমান ধুনীয়া আপোনালোকে এদিন আহিব দেই যোৰহাটতে আছে আৰু এয়া চব সকলো গৈ আছোঁ মোৰ বা দুজনী মা মই পাপা আইতা আহিছোঁ আৰু বৰ ভাল লাগিলে দেই গাইজ আৰু এয়া চাওকচোন কি লাগি আছে বাৰু ক'ব দেই কমেণ্টত আৰু এয়া বহুতেই ভাল লাগিলে দেই গাইজ এয়া মই গৈ আছোঁ পূৰা বস্তু দেখুৱাই গৈ আছোঁ আৰু এইটো কি দেখিছেনে গাইজ সিফালেদি কৈ দিলে এইফালেদি শুনি যায় আৰু মোৰ ইমান যে হাঁহি উঠিছে আৰু আমাৰ পাপাই কৈ আছে শুনি আছোঁ এয়া মোৰ বা বহুত ভাল লাগিলে দেই গাইজ এদিন আহিব দেই সকলো আৰু এয়া এতিয়া আমি ভিতৰলৈ গৈ আছোঁ ফাইনেলি ভিতৰ পাই গ'লোহি আৰু এয়া আমি টিকেট দেখুৱাইছোঁ আৰু এয়া চাওকচোন মই ফটো মাৰিবলৈ পৰা পজ দি আছিলোঁ খালি মই ফটোহে মৰা নাই আৰু এয়া আমি গৈ আছোঁ এতিয়া এই ষ্টৰি অফ অইললৈ মানে তেলৰ কাহিনী হয় আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ যে বস্তুবোৰ বনাই থৈ দিছে একদম দেখি একদম মই পাগল হৈ গৈছোঁ ইমানেই ভাল লাগিছে এদিন আপোনালোকো আহিব একদম পূৰা ছায়েন্স মিউজিয়ামলৈ চাবলৈ আৰু এয়া দেখিছে মই অদ্ভুত বস্তু এটা দেখিলোঁ নহয় এই গাড়ীখন দেখিছেনে ইমান যে মৰম লাগিছে ন গাইজ ঘৰটোৰ লগত একদম গাড়ীখন মিলি গৈছে আৰু এয়া আমি সকলোৱে একদম পূৰা ধুনীয়াকৈ চাই আছোঁ আৰু সকলোৱে আহিব এদিন বহুতেই ভাল লাগিব আৰু এইটো দেখিছেনে এইটো দেখিলে মাথা আপোনাৰ ঘূৰাই যাবগৈ দেই একদম পূৰা ফ'কাছ কৰি চালে একদম মাথা ঘূৰাই যাব আৰু এয়া আমাৰ আইতাহঁতে চাই আছে আৰু এয়া দেখিছেনে লাইট লগা চকীত কেনেকৈ বহি আছে খালি মোৰখনত লাইটে নজ্বলে দেখিছেনে মোৰ একদম বেয়াই লাগি গৈছে লাইট নজ্বলে কাৰণে মই অকণমান বহি লৈছোঁগৈ দেই গাইজ ভাগৰ লাগি গৈছে আৰু এয়া আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু এয়া মই পূৰা ধুনীয়াকৈ খেলৰ দেখুৱাই আছোঁ আৰু মোৰ আজি পূৰা ফূৰ্তি লাগিছে একদম চব একদম এটাকৈ একদম জুমি চাই গৈ আছোঁ আৰু এয়া প্ৰথমতেই দেখিছেনে কি দেখিলোঁ একদম মিউজিকেল একদম ধুনীয়া লাগে গম পাইছেনে একদম এয়া আমাৰ পাপা আৰু বায়ে কেনেকৈ চেষ্টা কৰি আছে আৰু এইটো দেখিছোঁ যাদু হয় দেখিছে টেপটো কেনেকৈ চলি আছে আৰু এয়া এতিয়া মই গান গাইছোঁ এই আমাৰ পাপাই অলপ চেষ্টা কৰি আছে কাৰণ পাপাই আমাৰ গান বহুতেই ভাল পায় আৰু এয়া পূৰা কাণত ধৰি গৈছে দেই আৰু এয়া চাওকচোন একদম পূৰা চব বস্তু একদম এটাকৈ চাই গৈছোঁ দেই গাইজ আৰু এইটো চাওকচোন কেনেকৈ একদম কাৰেণ্টে গৈছে এইটো আকৌ দিবলৈ আকৌ ভয় লাগিছিলে দেই মোৰ খালি এইটো আকৌ চুইচটো বেয়া আছিলে কাৰণে বাচি গ'ল আৰু এয়া দেখিছেনে মই উল্টা হৈ যাওঁ চিধা হৈ যাওঁ এই আমাৰ বায়ে কৰিছে দে আমাৰ পাপায়ো কৰিছে যে উল্টা চিধা হৈ গৈছোঁ দেই গাইজ বহুতেই ফূৰ্তি লাগিছে একদম ক'ব নোৱাৰিছোঁ আৰু এয়া এতিয়া খেলা হয় আৰু আমাৰ সকলোৱে চাই আছে আৰু এইটো গাইজ দেখিছে নে কি দেখিছে আপোনালোকে এয়া চোক আমাৰ পাপা ভাগৰ দেখোন তলকণ দেখোন নাই ওপৰৰ মাথাটোহে আছে দেখিছে মোৰ এতিয়া নাইকিয়া হৈ যাব চাওক এয়া চোক মই একদম ক'ত পালোঁগৈ মোৰ মাথাটোহে আছে অকল একে গোটেইজনী এয়া আমাৰ বা চাওকচোন সেইদেখে আৰু এইটো দেখিছেনে কুঁৱা ইমান একদম হেৰি কুঁৱা চোক না ইয়াত মানুহ হেৰি পৰি গ'লে কি হ'ব বাৰু ভাবি চাওকচোন আমাৰ মায়ে পূৰা ভিডিঅ' কৰিছে দেই একদম ভয় খাই গৈছোঁগৈ ইমান ডাঙৰ কুঁৱা আৰু এইটো চাওকচোন
কেনেকৈ লাইট জ্বলি যায় আমাৰ মায়ে অকণমান ট্ৰাই কৰি চাইছে বাৰু দেই আৰু মই পূৰা আৰু একদম গোটেইখন ঘূৰি ঘূৰি চাই আছোঁ একদম এইটো দেখিছেনে কি বস্তু আকৌ আৰু এইটো দেখিছেনে কেনেকৈ ঘূৰি গৈছে ৰাম 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 কেনেকৈ ঘূৰি গৈছে একদম দেখি ভয় লাগি গৈছে দেই গাইজ আৰু এইটো দেখিছেনে কেনেকৈ ঘূৰি ফুৰিছে আৰু ময়ো অলপ কৰি চাইছোঁ দেই তাৰপিছত এয়া এতিয়া আহি গ'লোঁ পূৰা ফূৰ্তি লাগিছে দেই পূৰা আৰু এয়া আমি আহি গৈছোঁ এয়া মই পূৰা বস্তু চাই আছোঁ পূৰা দেই গাইজ আৰু এইটো কি আকৌ এইটো কি আৰু এইটো চকু দেখোন গাইজ এইটো চকু দেখিছেনে গাইজ কেনেকুৱা চকু এইটো এইবোৰ কি আহিছে আৰু এইখন দেখিছেনে প্ৰি প্ৰাইমেৰী স্কুল হয় এয়া প্ৰি প্ৰাইমেৰী স্কুল কোনোবা যদি পঢ়িবলৈ যদি লাগে আপোনালোকে এই প্ৰি প্ৰাইমেৰী স্কুলখন পাই যাবহি আৰু এইটো দেখিছেনে কি বস্তু এইফালেদি কৈ দিলে মানে ইয়াৰ পৰা বহুত ডিষ্টেঞ্চত মানে আছে এটা এনেকুৱা এটাই তাত শুনি যায়গৈ গেছ মই ভয় খাইতো গ'লোগৈ আৰু এইয়া এইটো কি বস্তু আকৌ কমেণ্টত জনাব দেই মই যে আহোঁতে যে কৈছিলোঁ সেইটো বস্তু কমেণ্টত জনাব দেই গাইজ আৰু এইয়া আৰু এইজনী মই আৰু মোৰ ভাগৰ বাই জোলনা খেলি আছোঁ আৰু এয়া চাওকচোন মই কি কৰি আছোঁ দেখিছেনে গাইজ একদম এয়া মই আৰু বায়ে পূৰা চিচ' খেলি আছোঁ ভাল লাগিছে চিচ' খেলি এয়া এতিয়া জোলনা খেলিবলৈ লৈছোঁ মই সৰুখনত পাইছিলোঁ মই সৰুখনত নবহোঁ মই ডাঙৰখনতহে বহিম দেই তাৰপাছত এয়া পূৰা আমাৰ আইতাই পানী বটল লৈ পেলাই এয়া অকণমান ৰিলচটো বনালোঁ দেই আৰু আজিলৈ আৰু বাই বাই মানিছোঁ আৰু আন এটা ভিডিঅ' যদি চাবলৈ মন আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই দেই একদম পূৰা সকলো আহিব আৰু এই ৰিলচটো চাব আৰু মই এটা গান মই ৰিলচ বনাইছিলোঁ সেইটো মোৰ ইনষ্টাগ্ৰামত চাব ইয়াত মই যে লিখি দিছোঁ হৈ তাত চাই ল'বগৈ দেই স্ক্ৰীনখনত লিখি থোৱা বাই আৰু আন এটা ভিডিঅ'ত আকৌ লগ পাম